নমস্কাৰ বন্ধুসকল, job.assam ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, অসম আৰক্ষীৰ তৰফৰ পৰা আপোনালোকৰ বাবে আহিছে এটা ভাল খবৰ। অসম আৰক্ষীৰ UBSI নতুনকৈ পদ মুকলি হৈছে। এই ভিডিঅ'টোত আমি আলোচনা কৰিম কিমানটা পোষ্ট ওলাইছে, এজ লিমিট কিমানলৈকে দিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব আৰু ইণ্টাৰভিউ কি প্ৰচেছত হ'ব। বন্ধুসকল, 19 ফেব্ৰুৱাৰীৰ পৰা ইয়াৰ অনলাইন ষ্টাৰ্টিং হৈ গৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 5 মাৰ্চ 2023। টোটেল পোষ্ট ওলাইছে 22টা, তাৰে 5টা আছে বেকলগ ভেকেঞ্চি ফৰ হিলছ ট্ৰাইব। বাকী 17টাৰ ভিতৰত আছে আপোনাৰ আনৰিজাৰ্ভৰ কাৰণে আছে 10টা, OBC MOBC আছে 4টা, SC কাৰণে আছে 2টা আৰু ST কাৰণে আছে ST প্লেনৰ কাৰণে আছে 1টা। বন্ধুসকল, এজ লিমিটটো দিয়া আছে আপোনালোকৰ 20ৰ পৰা 26 বছৰ বয়সলৈকে। এজ ৰিলেক্সেশ্যন দিয়া আছে আপোনালোকৰ SC ST ST প্লেনৰ কাৰণে 5 বছৰ আৰু OBC MOBC কাৰণে 3 বছৰ। বাকী যিকেইটা পোষ্ট আছে আপোনাৰ হিলছ ট্ৰাইবৰ কেটেগৰীৰ কাৰণে, সেইকেইটাৰ কাৰণে দিয়া আছে আপোনালোকৰ 20ৰ পৰা 31 বছৰ বয়সলৈকে। বাকী এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে সব গম পায়ে যে এই UBSI কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ হ'ব লাগে, কোনো এটা ষ্ট্ৰীমৰ পৰা হ'লেও হ'ব, আৰ্টছ ছায়েন্স কমাৰ্চ। বন্ধুসকল, এই অনলাইনটোৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এতিয়া আমি আহিছোঁ চিলেকশ্যন প্ৰচেছলৈ। চিলেকশ্যন প্ৰচেছত আপোনালোকৰ প্ৰথমে হ'ব ৰিটন এক্সামিনেশ্যন, তাৰপৰা আপোনালোকৰ PST হ'ব, তাৰপৰা আপোনালোকৰ PET হ'ব, মেডিকেল টেষ্ট হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ মেৰিট লিষ্ট মাৰিব। প্ৰথমে হ'ব আপোনালোকৰ ৰিটন টেষ্ট আপোনালোকৰ 100 মাৰ্কছৰ হ'ব, OMR বেচিছত হ'ব আৰু ইয়াত নিগেটিভ মাৰ্কিং থাকিব। তাৰপিছত আহিব আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, আপোনালোকৰ হাইট আৰু চেষ্ট জুখিব। OBC জেনেৰেল আৰু MOBC আৰু SCৰ কাৰণে হাইট লাগিব, আপোনালোকৰ মেলৰ কাৰণে লাগিব 162.56 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে লাগিব 154.94 চেণ্টিমিটাৰ। বাকী ST আৰু ST প্লেন আৰু ST হিলছৰ কাৰণে লাগিব 160, মেলৰ কাৰণে লাগিব 160 আৰু ফিমেলৰ কাৰণে লাগিব 152.40 চেণ্টিমিটাৰ। বাকী মেলৰ চেষ্টৰ আপোনালোকৰ লাগিব জেনেৰেল OBC MOBC সকলোখিনিৰ কাৰণে লাগিব 80 চেণ্টিমিটাৰ আৰু অকল ST হিলছৰ কাৰণে লাগিব আপোনালোকৰ 78 চেণ্টিমিটাৰ। বাকী আপোনালোকে চেষ্ট আৰু 5 ইঞ্চ ফুলাব লাগিব। বন্ধুসকল, তাৰপিছত আছে আপোনালোকৰ PET টেষ্ট। PET টেষ্টত আপোনালোকৰ 40 নম্বৰ থাকিব। মেলসকলে আপোনালোকৰ লং জাম্প আৰু ৰানিং আছে। ৰানিঙৰ বাবে আপোনালোকৰ 1600 মিটাৰ দৌৰিবলৈ দিয়া হ'ব, 450 ছেকেণ্ডৰ ভিতৰত কমপ্লিট কৰিব লাগিব। আৰু ফিমেলসকলে দৌৰিব লাগিব 800 মিটাৰ 240 ছেকেণ্ডত। আজি ভিডিঅ'টো ইমানেই, আৰু আপোনালোকে যদি জব ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।